हेलो फ्रेंड्स मोर नटा भिडिओ सकलोके स्वागतम जनाइছো। আজি মই অন্য এটা ৰেচিপি ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো। আশা কৰো সকলোৱে ভিডিওটো চাব। আজি মই পনীৰৰ তৰকাৰী এখন বনাম বুলি ভাবিছো আৰু এই তৰকাৰীখন বনাবৰ কাৰণে মই লৈছো বিলাহী, পিয়াজ, জলকীয়া, আদা, নহৰু আৰু এইফালে আছে বইল কৰি থৈ দিয়া মটৰ আৰু আলু। আৰু এতিয়া মই এইখিনি পিয়াজ, বিলাহী, আদা, নহৰু এইখিনি ধুনীয়াকৈ মই মিক্সিত পিচি ল'ম, কাৰণ মিক্সিত পিচি ল'লে তৰকাৰীখন তৎক্ষণাত হৈ যায়। আৰু ইয়াত দেখিছেনে এইখিনি মই ধুনীয়াকৈ পিচি আনিলোঁ। এতিয়া পনীৰখিনি অকণমান ভাজি ল'ম। এতিয়া তেল অকণমান বেছিকৈ দি তেজপাত এটা দিছোঁ, দি এতিয়া পেষ্ট কৰি থৈ দিয়া এইখিনি দি দিছোঁ। এতিয়া এইখিনি অকণমান ভাজি লৈছোঁ। হালধি, নিমখ দি দিলোঁ। এতিয়া এইখিনি মই অকণমান সময় ভাজি ল'ম আৰু এতিয়া বইল কৰি থৈ দিয়া মটৰ আৰু আলুখিনি দি দিলোঁ। এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম আৰু আলুখিনি ভাঙি লৈছোঁ। এতিয়া ইয়াতে গৰম পানী দি দিম। এতিয়া মই ইয়াতে পনীৰখিনি দি দিম। এতিয়া অলপ সময়ৰ কাৰণে উতলিব দিম আৰু এতিয়া ইয়াতে ধনিয়া পাত দি দিছোঁ। আৰু ফাইনেলি তৈয়াৰ হৈ গ'ল এয়া পনীৰৰ তৰকাৰী। দেখিছেনে ইমান তৎক্ষণাত হৈ গ'ল পনীৰৰ তৰকাৰীখন। আৰু এয়া আছিলে মোৰ আজিৰ ৰেচিপি ভিডিঅ'টো। গতিকে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে কমেণ্ট আৰু লাইক এটা কৰিব। আৰু পুনৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।